হেল্ল' গাইজ ৱেলকাম বেক মাই চেনেল। তো আজি আমি অন্য এটা জিকে ভিডিঅ' আলোচনা কৰিম, কিন্তু তাৰ আগতে মই আপোনালোকক কৈ দিওঁ যে ইয়াত যোৱা ভিডিঅ'ত আমি এটা প্ৰশ্ন আগবঢ়াইছিলোঁ। প্ৰশ্নটো আছিলে কোনগৰাকী ৰজাৰ ৰাজত্ব কালত ভাস্কৰাব্দৰ প্ৰচলন হৈছিল, আৰু ইয়াতে অপশ্যনকেইটা দিয়া আছিলে। অপশ্যন 1 ভাস্কৰ বৰ্মন, অপশ্যন 2 পুষ্য বৰ্মন, অপশ্যন 3 সমুদ্ৰ বৰ্মন, অপশ্যন 4 বল বৰ্মন। তো ৰাইজ ইয়াৰ শুদ্ধ উত্তৰ কৈ দিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰা ভাস্কৰাব্দ প্ৰচলন হৈছিল। তো ৰাইজ আজিও ঠিক একেদৰে মই আপোনালোকৰ বাবে এটা সাঁথৰ আগবঢ়াম। তো সেয়েহে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ৰাইজ আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে মানৱ শৰীৰত থকা এইবিধ মৌলৰ ৯৯% হাড় আৰু দাঁতত জমা হৈ আছে। মৌলবিধ হ'ল অপশ্যন 1 কেলছিয়াম, অপশ্যন 2 ফছফৰাছ, অপশ্যন 3 কাৰ্বন, অপশ্যন 4 অক্সিজেন। তো ৰাইজ ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 কেলছিয়াম। কেলছিয়াম মানৱ শৰীৰত ৯৯% হাড় আৰু দাঁতৰ মাজত জমা হৈ আছে। 2 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? অপশ্যন 1 সঁফুৰা, অপশ্যন 2 মৌচাক, অপশ্যন 3 ল'ৰা বন্ধু, অপশ্যন 4 মইনা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ল'ৰা বন্ধু। ল'ৰা বন্ধু প্ৰথম অসমীয়া শিশু আলোচনী। 3 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ সৰু পখিলা কোনবিধ? অপশ্যন 1 ব্লু হৰ্চ, অপশ্যন 2 ইষ্টাৰ্ণ ফ্ৰাই, অপশ্যন 3 এভা, অপশ্যন 4 ৱেষ্টাৰ্ণ পিগমি ব্লু বাটাৰফ্লাই। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 ৱেষ্টাৰ্ণ পিগমি ব্লু বাটাৰফ্লাই পৃথিৱীৰ আটাইতকৈ সৰু পখিলা। ইয়াতে জানিব পৰা মতে কৰ্ভালিছৰ অৰেগন ষ্টেট ইউনিভাৰ্চিটিৰ জীৱবিজ্ঞানী কুটি পুটিকে ইমেইল যোগেদি কয় যে 0.5 ইঞ্চি ডেউকাৰ দৈৰ্ঘ্য পশ্চিম পিগমি ব্লু বাটাৰফ্লাই বিশ্বৰ আটাইতকৈ সৰু পখিলা। 4 নম্বৰ প্ৰশ্ন, মানুহে প্ৰথম ব্যৱহাৰ কৰা ধাতুটো কি আছিল? অপশ্যন 1 ক্লু, অপশ্যন 2 সোণ, অপশ্যন 3 তাম, অপশ্যন 4 এলুমিনিয়াম। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 তাম। মানুহে প্ৰথম অৱস্থাত তাম ব্যৱহাৰ কৰিছিল। আৰু এইটো জানিব পৰা গৈছে যে 10,000 বছৰো অধিক পূৰ্বে মানুহে প্ৰথমবাৰৰ বাবে তাম ব্যৱহাৰ কৰিছিল। 5 নম্বৰ প্ৰশ্ন, জাতিংগা নামৰ ঠাইখন কিহৰ বাবে বিখ্যাত? অপশ্যন 1 চৰাই, অপশ্যন 2 গড়, অপশ্যন 3 হাতী, অপশ্যন 4 বাঘ। উত্তৰটো হ'ব অপশ্যন 1 চৰাই। জাতিংগা নামৰ ঠাইখন চৰাইৰ বাবে বিখ্যাত। উইকিপিডিয়াৰ মতে ইয়াত চৰাইবোৰে বিভিন্ন ঠাইৰ পৰা আত্মহত্যা কৰিবলৈ আহে, আৰু ই এক স্বাভাৱিক পৰিঘটনা যিটো কোনেও বুজাব পৰা নাই। কিন্তু জাতিংগাৰ ৰহস্যময় বাৰ্ষিক পৰিভ্ৰমী চৰাই আত্মহত্যাৰ ঘটনাই এতিয়া বহু বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰিছে। 6 নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হ'ল অপশ্যন 1 উত্তৰ প্ৰদেশ, অপশ্যন 2 ৰাজস্থান, অপশ্যন 3 মহাৰাষ্ট্ৰ, অপশ্যন 4 মধ্যপ্ৰদেশ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 ৰাজস্থান। ৰাজস্থান মাটিকালি হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য, আৰু ইয়াৰ পিছতে মধ্যপ্ৰদেশ দ্বিতীয় স্থানত আছে। আৰু ৰাজস্থানৰ মুঠ মাটিকালি হৈছে 3,42,239 বৰ্গ কিলোমিটাৰ। 7 নম্বৰ প্ৰশ্ন, মহাভাৰতৰ মতে জ্যেষ্ঠ পাণ্ডৱজন হ'ল অপশ্যন 1 যুধিষ্ঠিৰ, অপশ্যন 2 কৰ্ণ, অপশ্যন 3 অৰ্জুন, অপশ্যন 4 দুৰ্যোধন। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 যুধিষ্ঠিৰ। যুধিষ্ঠিৰ পাণ্ডৱসকলৰ জ্যেষ্ঠ আছিল। তো ৰাইজ ইয়াতে পাণ্ডৱসকলৰ জ্যেষ্ঠ আছিল যুধিষ্ঠিৰ, কিন্তু যুধিষ্ঠিৰতকৈ এজন জ্যেষ্ঠ আছিল, আৰু তেওঁৰ নাম আছিল মহাৰথী কৰ্ণ। আৰু কৰ্ণৰ উৎপত্তিৰ কথা আপোনালোকে নিশ্চয় জানেই। চ' মই ইয়াতে অলপতে আপোনালোকক কৈ দিছোঁ যে তো ৰাইজ আমি জানো যে যেতিয়া নেকি কুন্তি দেৱী অবিবাহিত আছিলে, তেতিয়া তেওঁ সূৰ্য দেৱতাৰ পৰা এটা বৰদান লাভ কৰিছিলে, আৰু বৰদানটোত তেওঁ মহাৰথী কৰ্ণক নিজ পুত্ৰ হিচাপে বিচাৰিছিলে। তো ৰাইজ এই বিষয়টোত আপোনালোকৰ মতামতটো মই জানিব বিচাৰিছোঁ। চ' সেইবাবে আপোনালোকে কমেণ্টত জনাব পাৰে আপোনালোকৰ মতামতটো কি হয়। 8 নম্বৰ প্ৰশ্ন, আধুনিক ভাৰতৰ পিতৃ আখ্যা দিয়া হৈছিল অপশ্যন 1 স্বামী বিবেকানন্দক, অপশ্যন 2 মহাত্মা গান্ধীক, অপশ্যন 3 ৰাজা ৰামমোহন ৰায়ক, অপশ্যন 4 ডক্টৰ B.R. আম্বেদকাৰ। ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ বুলি কোৱা হৈছিল, আৰু তেওঁক আধুনিক সমাজ সংস্কাৰৰ আন্দোলনৰ উৎপত্তিকাৰী বুলিও জনা যায়। আৰু তেওঁৰ পিতৃ ৰমাকান্ত ৰায়ে আগতে বংগৰ নৱাবত কাম কৰিছিল। 9 নম্বৰ প্ৰশ্ন, ভাৰতৰ কোনগৰাকী ক্ৰীড়াবিদে প্ৰথম ভাৰত ৰত্ন বঁটা লাভ কৰে?
অপশ্যন 1 শচীন তেণ্ডুলকাৰ, অপশ্যন 2 ধ্যান চান্দ, অপশ্যন 3 মিলখা সিং, অপশ্যন 4 অনিল কুম্বলে। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 শচীন তেণ্ডুলকাৰ। শচীন তেণ্ডুলকাৰ আছিল প্ৰথমগৰাকী ক্ৰীড়াবিদ যিয়ে নেকি প্ৰথম ভাৰতৰত্ন বঁটা লাভ কৰিছিল। আৰু লগতে ভাৰতৰত্ন বঁটা লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তিগৰাকীও শচীন তেণ্ডুলকাৰ। তেওঁ এজন প্ৰাক্তন ভাৰতীয় ক্ৰিকেট খেলুৱৈ যাক দ্য গড অফ ক্ৰিকেট বুলিও কোৱা হয় আৰু 2014 চনৰ 4 ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ভাৰতৰত্ন সন্মানেৰে সম্বোধন কৰে। 10 নম্বৰ প্ৰশ্ন, অসমৰ পৰা প্ৰথমে ফাটি গৈ পৃথক ৰাজ্যত পৰিগণিত হোৱা ৰাজ্যখন হ'ল অপশ্যন 1 নাগালেণ্ড, অপশ্যন 2 মণিপুৰ, অপশ্যন 3 মিজোৰাম, অপশ্যন 4 মেঘালয়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 নাগালেণ্ড। নাগালেণ্ড অসমৰ পৰা প্ৰথমে ফাটি গৈ পৃথক ৰাজ্য হিচাপে পৰিগণিত হয় আৰু নাগালেণ্ড উত্তৰ পূব ভাৰতত অৱস্থিত এখন ভাৰতীয় ৰাজ্য। 1963 চনৰ 1 ডিচেম্বৰত ই ভাৰতৰ 16 সংখ্যক ৰাজ্য হিচাপে পৰিগণিত হয় আৰু ইয়াৰ ৰাজধানী কোহিমা। ৰাজ্যখনৰ পূবে ম্যানমাৰ, পশ্চিমে অসম, উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মণিপুৰ আৰু লগতে ইয়াক পূব ছুইজাৰলেণ্ড বুলিও কোৱা হয়। তো গাইছ, ইতিমধ্যে আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে আৰু ভিডিঅ'টো শেষলৈকে চাবৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মই ভিডিঅ'টো ষ্টাৰ্টিঙতে কৈছিলোঁ যে আপোনালোকৰ বাবে এটা মই সাঁথৰ লৈ আহিম বুলি, আৰু সাঁথৰটো হৈছে হাবিত কাঁহে ওলাই নাহে। তো গাইছ, আকৌ এবাৰ কৰিছোঁ, হাবিত কাঁহে ওলাই নাহে। তো ইয়াৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰিব কি হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো মই ইয়াৰ নেক্সট ভিডিঅ' আপলোড কৰিম। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সিহঁতে ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং জিকে ভিডিঅ' সদায় পাই থাকিব। তো আজিলৈ ইমানতে সামৰিছোঁ। জয় আই অসম।